নমস্কাৰ, মই অৰ্চনা বৰঠাকুৰ। মই প্ৰিয় বন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে সমাজৰ হকে যিখিনি পাৰোঁ সেইখিনি কৰিবলৈ যত্ন কৰি আছোঁ। অৰ্চনা বৰঠাকুৰ শৈক্ষিক ন্যাসৰ জৰিয়তে সমাজৰ যিসমূহ শিশু শিক্ষানুষ্ঠানলৈ অহাৰ সুবিধা পোৱা নাই বা শিক্ষাৰ গুৰুত্ব বুজি পোৱা নাই, তেওঁলোকৰ কাৰণে কিছু কৰাৰ প্ৰয়াস কৰি আছোঁ। মই সুদূৰ টেক্সাছৰ পৰা পৰিচালিত মূল্যভিত্তিক শিক্ষা আৰু শিশু বিকাশ প্ৰকল্প সঞ্চালক হিচাপে অসমত কাম কৰি আছোঁ। কিছু পৰিমাণে ব্যৱসায়ৰ লগত জড়িত। মই বিশ্বাস কৰোঁ যে মানুহে এই জীৱন চোৱাত আচলতে বহুতখিনি কাম চম্ভালিব পাৰে আৰু বহুতখিনি কাম কৰাৰ ক্ষেত্ৰত সমাজখনে যিসমূহ অসুবিধাৰ কেতিয়াবা সৃষ্টি কৰে, সেই অসুবিধাসমূহ অতিক্ৰম কৰি যাব পৰাকৈ বা সমাজৰ সেই অসুবিধাসমূহ দূৰ কৰিব পৰাকৈ প্ৰত্যেক মানুহে আচলতে সমানেই সবল, সমানেই স্বতন্ত্ৰ। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ যিটো মূল বিষয়, জেণ্ডাৰ ইকুৱেলিটি বা লিংগ সমতা, সেই বিষয়ক মই এটা কথা খুব দৃঢ়তাৰে বিশ্বাস কৰোঁ, লিংগ সমতা আচলতে মানুহৰ চেতনাত থাকে। আৰু আমাৰ চেতনাত তৰপৰ পিছত তৰপ ইমান বেছিকৈ কিছুমান আচলতে কিছুমান এনেকুৱা ধৰণৰ পৰম্পৰাগত শৈলীত চলি অহা কিছুমান অন্ধবিশ্বাস, অন্ধ ধাৰণা সুমুৱাই দিয়া থাকে যে লিংগ সমতাৰ প্ৰসংগটোৱে বহুত সময়ত এটা অবান্তৰ, অবাস্তৱ ধাৰণাৰ দৰে হৈ পৰে। কিন্তু সময় বহুত পৰিমাণে সলনি হৈছে। এই সলনি সময়ত মানুহে কথাবোৰ নতুনকৈ চিন্তা কৰিব পৰা হৈছে। সেইটো কাৰণেই হয়তো লিংগ সমতা আন্তৰ্জাতিক নাৰী দিৱসৰ এটা বিষয় হ'ব পাৰিছে। মই প্ৰথমেই কৈছোঁ, লিংগ সমতা মানুহৰ চেতনাত থাকে। গতিকে এই চেতনাই আমাক পৰিচালিত কৰাৰ মুহূৰ্তত আমি যদি ভাবোঁ যে লিংগ সমতা নাই, হ'বই নোৱাৰে, তেতিয়াহ'লে হাজাৰখন সজাগতাৰ সভা পাতক, হাজাৰটা অনুষ্ঠান পাতক, মানুহে কিন্তু চিন্তাৰ সলনি নকৰে। সভাই সমিতিয়ে লিংগ সমতাৰ কথা কৈ আহি ঘৰত কিন্তু সেই লিংগ বৈষম্যৰ যিসমূহ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াসমূহে অব্যাহত কৰি ৰাখিব। গতিকে মই এই দিৱসত এই কথাটোক আচলতে আমি অকণমান দৰক লাগি ৰৈ যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি কোনো কাৰণতে লিংগ বৈষম্যৰ এখন সমাজৰ কথা আমি ভাবিব নোৱাৰোঁ।